নমস্কাৰ বন্ধুসকল, আজি এটা আৰু নতুন ভিডিঅ' লৈ আহিছো মোৰ মৰিগাঁও ফুড চেনেলটোলৈ। আৰু আজি কি কি লৈছো আপোনালোকক এবাৰ কৈ দিছো। আগতে মানে মাজতে এদিন ভিডিঅ' পোৱা নাছিলো, আকাশীগংগা ভিডিঅ'টো আপোনালোকক দিছিলো, বেছি দীঘল নকৰিলো যিহেতু। আৰু এইফালে আছে মাংস, এইফালে আছে মাংস, ব্ৰইলাৰ মাংস যিহেতু, আৰু এইফালে মায়ে ঘৰত বনোৱা বগৰী আছে 3টা। আৰু ইমান কথা নাই, দুপৰীয়া খাই ধুনীয়াকৈ খাই দিওঁ। আৰু এতিয়া ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকে চাই যাওক। আৰু মানে ঘৰতে কোনো অকলে নিজে বনাইছো, ইমান ভাল হোৱা নাই। আৰু গৰম কাৰণে মানে ইমান মানে জলকীয়া গুড়ি দিয়া নাই, তৰকাৰীটো কালাৰ উঠিছে যদি ইমান 1 নম্বৰ উঠা নাই। মানে এইটো ঘৰতে বনোৱা জলকীয়া গুড়ি তাকে দি দিছো, কাৰণ কিনি অনা পেকেট বিলাকে মানে ক্ষতি হৈ আছে। ঘৰতে আনি পেলাই অলপ শুকুৱাই লৈ বনাও। বগৰী চাউল আকৌ বগৰী একদম মিঠৈ দি বনাইছে, ধুনীয়া টেঙা মিঠা লাগিছে একদম। আৰু মোৰ 1 নম্বৰ চেনেলটো হ'ল মৰিগাঁও, সেইটোত যোৱাকালি 2500 ছাবস্ক্ৰাইব পাৰ হৈ গ'ল। যিসকলে ছাপোৰ্ট কৰিছে ধন্যবাদ, আৰু যিসকলে চোৱা নাই তেনেকৈ ছাপোৰ্ট পায়। আৰু সেইটো ব্লগৰ ভিডিঅ' বেছিকৈ থাকে, মানে এটা খোৱা বোৱা আৰু ব্লগ ভিডিঅ' থাকিব চেনেলত, আপোনালোকে চাই চাব পাৰিব। আৰু কেইদিনমান পিছত মই পানী মোৰ ৱাটাৰফল লৈ আছো, আৰু প্ৰায় 3 দিন এসপ্তাহৰ ভিতৰত গৈ আছো। আপোনালোকে তাৰ ভিডিঅ' পাব। ভাতকেইটা নমাই আছে ন, তামান গৰম হৈ আছে। আৰু ব্ৰইলাৰ মাংসটো পানী নিদিয়া নাই, নিচিনা হয় আলু ভাজিছো কাৰণে মানে হেৰি হৈছে। ব্ৰইলাৰ মাংস মানে পানী দি খোৱা নহয়, এইটো ভাজি খোৱা মাংস। তেওঁ মানে দালি বনাই লোৱা হতে আমাৰ ঘৰৰ কাষতে বগৰী এজোপা আছে। এতিয়া মই ভিডিঅ' ইফালে ৰুমটোৰ কাষতে আছে, বনাইছিলে আচাৰটো ক'ব লাগিব, মিঠৈ বনাইছে, একদম ধুনীয়া আচাৰ মায়ে বনাইছিলে। পিছে আজি ঘৰত কোনো নাই, অকলে মই মাংসকে এতিয়া আনি আছো। ভাত নাই, পাৰ কমাই ৱেটটো বাঢ়ি বাঢ়ি গৈ আছে। আৰু ফেনৰ বতাহ বহুত মাৰি আছে, মাত্ৰ কেনেকুৱা গৈছে গম পোৱা নাই। ৱাই আছে ফেনৰ বতাহত, গুৰিতে বহি আছো। ৰাস্তাত ট্ৰেক্টৰ গৈ আছে। আৰু বেছি দীঘল নহয় যেনিবা, যিহেতু 7 মিনিট 5 মিনিট এটা হ'ব। আৰু চেনেলটো এটা লাইক কৰি দিব, আৰু নতুন চাই থকা সকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু এই চেনেলটো আপোনালোকে অলপ ফুৰিব যাম, শিৱসাগৰ ভিডিঅ' পাব, লাহে পাব, দেৰি হ'ব। মানে এতিয়া ঘৰৰ মানে অলপ কাম আছে, সেইখিনি মানে কৰি লৈ যাম। 1 মাহৰ ভিতৰতে যাম, বেছি দিন নকৰোঁ। আৰু আজিকালি সকলোৱে ব্ৰইলাৰ মাংস বেছিকৈ খায়, ব্ৰইলাৰ মাংস খাই নাখায় বুলি নকওঁ। ট্ৰেক্টৰ দমদমাই গৈ আছে, আহিয়ে আছে জানো কিজানি, খিৰিকী কাষতে বহি আছো। আমি লোকেলো খাওঁ, মানে লোকেল খাই থাকো, মানে হাঁহটো ইমান নাখাওঁ। ব্ৰইলাৰটো খাই কোমল লাগে নে, বেছিকৈ খাওঁ। আপোনালোকে কমেণ্ট কৰি ক'ব যে ভিডিঅ' চেষ্টা কৰিম। এতিয়া মানে দুদিনে মই ভিডিঅ' লৈছো, কাৰণ 2টা ইউটিউব চেনেল আৰু এটা ফেচবুক পেজো আছে, সেইটো চলাব লগা হৈ আছে নে সেইকাৰণে। ঘৰৰ কামবিলাক থাকে, সেইকাৰণে মানে অকণমান ভিডিঅ' বনাই দেৰি হৈ যায়।
আৰু জ্বলাও অকণ ভোট জলকীয়া তাৰ লগতে জলকীয়া বিচন কৰি জ্বলা একদম সঁচাই কিন্তু আপোনাৰ মন কৰিছে প্ৰথমে একদম তৰকাৰীখনত একদম পুৰা ৰঙা হৈ আছে ভোট জলকীয়া এটা দি দিয়া গৈছে একদম পুষ্পৰাই গৈছে নাখালো মাংস মানে খাওঁ আৰু এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ 7 মিনিট হ'ব যেন 5 মিনিট পাৰ হৈ এফালে চাই আছে চেনেলটো এটা লাইক কৰি দিব আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ